এখন গাড়ী বা বাইক আমি কেনেদৰে তাৰ ডিটেইলছসমূহ চাব পাৰোঁ চাওঁ আহকচোন বাৰু। আমি যাব লাগিব প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰ। মই ফাৰ্ষ্ট প্লে ষ্ট'ৰ গৈছোঁ, তাৰ চাৰ্চ কৰিব লাগিব RTO ভেহিকুল ইনফৰমেশ্যন এপটো দেখাই আছে চব। RTO ভেহিকুল ইনফৰমেশ্যন মই অলৰেডি ইনষ্টল কৰিছোঁ, আপোনালোকে ইনষ্টল কৰি ল'ব। প্লে ষ্ট'ৰ পাই যাব নতুবা এপ ষ্ট'ৰ পাই যাব। তেতিয়া তাৰ পৰা আপুনি দেখিব পাইছে ইয়াৰ ৰিভিউ বহুত ভাল আছে। ডাউনলোড 5 মিলিয়ন, ৰেটিং 4.5। এতিয়া এইটো ইনষ্টল কৰিব। মই ইনষ্টল কৰিছোঁ কাৰণে মই অ'পেন কৰিম। অ'পেন কৰি এনেদৰে এটা ইণ্টাৰফেচ এটা দেখিব পাব। তাত লিখা থাকিব চাৰ্চ ভেহিকুল ইনফৰমেশ্যন। এইবোৰ এডছ আহে, এই এডছটো স্কিপ কৰিব। এতিয়া ভেহিকুল ইনফৰমেশ্যন মই ক্লিক কৰিলোঁ যিহেতু, ক্লিক কৰাৰ পিছত এটা চাৰ্চ কৰিব। এতিয়া মই চাৰ্চ কৰিলে মই দাদাৰ বাইকৰ নাম্বাৰটো মাৰিম। দেখিব পাইছে শ্ৰী সুব্ৰত শইকীয়া, এজন মোৰ ৰিলেশ্যনৰ দাদা এজন। ৰয়েল ইনফাইণ্ড, এইটো বুলেট মানে এখন বুলেট আছাম। ভেহিকুলখন আপোনাৰ আপ টু 15 দেখাইছে। ৰেজিষ্ট্ৰেশ্যন ডেট আছে কৰিছিলে 5 ডিচেম্বৰ 2014। ফুইল টাইপ মানে পেট্ৰল নে ডিজেল সেইটো চাব পাৰিব, মানে পেট্ৰলো হয়। মটৰচাইকেল টু হুইলাৰ্ছ মানে দেখুৱাইছে এইটো। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন ক'ত কৰা হৈছিল গোলাঘাট, আৰু ক'ৰবাত কৰা হয় তাতে দেখাব। যদি শিৱসাগৰ আছে শিৱসাগৰ, তিনিচুকীয়া কৰা আছে তিনিচুকীয়া, এটচেট্ৰা। তাত দেখিব পাইছে ইঞ্জিন নাম্বাৰ শেষতো সদায় হাইড কৰি থয়। এনেদৰে আপুনি বেলেগ নাম্বাৰ চাৰ্চ কৰিব পাৰিব। ইয়াতে এডছ আহে, এই এডছবোৰ আপোনালোকে হেৰি কৰি দিব, ক্লিক অফ কৰি দিব। আৰু এখন চেক কৰি মই দেখাইছোঁ আপোনাক। আৰু এখন চাৰ্চ কৰিছোঁ। কেতিয়াবা নেটৱৰ্কৰ কাৰণে অকণ টাইম ল'ব পাৰে, আৰু ডাটাখিনিও যিহেতু আনিব লাগে। চ' দেখাইছে এইবাৰ শ্ৰী সঞ্জীৱ মহন্ত কাৰ নাম্বাৰ ৰেজিষ্টাৰ আছে, মাৰ্কেট মডেলটো দেখাইছে 150। ষ্টেটটো গোলাঘাটৰ ৰেজিষ্টাৰ কৰা হৈছে। ফুয়েল টাইপ মানে পেট্ৰল, যিহেতু টু হুইলাৰ্ছ। এইপিনে ৰেজিষ্টাৰ সৈতে গোলাঘাট দেখিব পাইছে। এনেদৰে আপুনি চাব পাৰিব যিকোনো বাইক বা গাড়ী। ধৰক কেতিয়াবা আপুনি এক্সিডেণ্ট হৈ গ'ল, গাড়ীখন গ'লগৈ, তেতিয়া লগালগ আপুনি এইদৰে প্ৰচেছটো অ'পেন কৰিব পাৰিব। এইটো এডছ আহিলে এডছটো কাটি দিব। এনেদৰে আপুনি যিকোনো বাইক গাড়ী আপুনি আপোনাৰ ডিটেইলছটো পাই যাব। মানে অ'নাৰজন, মানে কাৰ নামত গাড়ীখন আছে বা কোনে গাড়ীখন লৈছে বা বাইকখন লৈছে বা স্কুটিখন লৈছে, আপুনি ঠিক তেনেদৰে গম পাই থাকিব। প্লিজ এটা আপোনালোকক অনুৰোধ কৰোঁ যে মোৰ চেনেলটোত ভিডিঅ'বোৰ লাইক কৰক, ছাবস্ক্ৰাইব কৰক, লগতে যিটো বেল আইকন এইটো প্ৰেছ কৰক এবাৰ। এইটো মোৰ অনুৰোধ এটা কৰিছোঁ, আপোনালোকে যেনে সহায় সহযোগিতা আগবঢ়াব।